হাইপাৰটেনশন বা হাই বিপি এটা কমন প্ৰবলেম আজিকালি দেখা গৈছে প্ৰত্যেকখন ঘৰতে কাৰোবাৰ না কাৰোবাৰ আপুনি দেখিব যে হাই প্ৰেছাৰ আছে হয়তো আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজতে হওক বা আপোনাৰ ৰিলেটিভছৰ মাজতে হওক আপুনি দেখিব যে হাই বিপি আছে সো এই হাই বিপিটো কিয় মানে কিয় বাঢ়িব ধৰিছে আৰু এনেকুৱা কি সিম্পটমছ আছে যিবোৰ দেখিলে আমি এলাৰ্ট হ'ব লাগে যে আমাৰো হাই বিপি হোৱাৰ চান্স আছে সো গুটেইবোৰ আজি এই ভিডিঅ'টো ডিসকাস কৰিম সো লেটস ষ্টাৰ্ট আগতে কি আছিল বেছিভাগ এজেড মানুহৰ শুনা গৈছিল হাই বিপি আছে মানে 50 ইয়াৰ্ছৰ পৰা ওপৰ হলে বা 60 ইয়াৰ্ছৰ ওচৰত হাই প্ৰেছাৰটো আছিল কিন্তু আজিকালি দেখা গৈছে যে ইয়াংষ্টাৰৰ মাজত মানে 25 26 এজৰ ভিতৰতে হাই বিপিটো দেখা গৈছে সো কিহৰ কাৰণে হয় যদি কোৱেশ্চনটো কৰা যায় মেইনলি আপুনি লাইফষ্টাইল যদি চাই বেছিভাগ ইয়াংষ্টাৰৰ লাইফষ্টাইলটো অলপ বেলেগ হ'ব ধৰিছে ওয়েস্টাৰ্ণ কালচাৰটো বেছিভাগ ফলো কৰিব ধৰে যে লেট নাইট পাৰ্টিজ বা লেট নাইটৰ লোকে মোবাইল চোৱা বা টিভি চোৱা বা কম্পিউটাৰ চোৱা লেট নাইট কামও থাকে কিছুমানৰ ৰাতিপুৱা উঠোতে দেৰিকে উঠে ফাষ্ট ফুড কনজাম্পশন বহুত হাই হৈ গৈছে আপুনি যদি শ্বপিং মল যায় বা ডিপাৰ্টমেণ্টেল ষ্টৰত যায় তাতে আপুনি দেখিব যে কিছুমান পেকেজিং ফুড আইটেমছ আহে তাতে আপোনাৰ সোডিয়ামটো যদি পিছফালে যদি আপুনি ফুড আইটেমছটো পিছফালে চাই তাতে দেখিব যে সোডিয়াম কোৱান্টিটিটো বহুত হাই থাকে সো নিমখৰ কোৱান্টিটি বা এনেকুৱা সোডিয়ামৰ কোৱান্টিটি আমি যদি ইনটেকটো বহুত বেছি কৰিব ধৰো তেতিয়া আমাৰ প্ৰেছাৰটো বাঢ়িব ধৰে Secondly, smoking and drinking. এই দুটা আৰু এটা ৰিজন যাৰ কাৰণে মানে হাই বিপিটো বহুত বাঢ়িব ধৰিছে সো সিম্পটমছবোৰটো যদি মানে ৰিজনবোৰটো গম পালো যে কি ৰিজনৰ কাৰণে হাই বিপি হয় সেকেন্ড যদি আমি সিম্পটমছৰ কথা আহি পৰো এনেকুৱা কিছুমান সিম্পটমছ আছে যিবোৰ সিম্পটমছ আমি দেখিলে আমি এলাৰ্ট হ'ব লাগিব সো কি সিম্পটমছ আছে হেবোৰ মই ভিডিঅ'টোৰ মানে লাষ্টৰ পিনে ডিসকাস কৰিম বাট হাই বিপি আৰু এটা নাম দিয়া হৈছে হেতু হল সাইলেন্ট কিলাৰ কিহৰ কাৰণে কোৱা হয় কাৰণ সিম্পটমছবোৰ একদমে নেগলিজিবল সিম্পটমছবোৰ দেখিলে এনেকুৱা লাগিব কমন প্ৰবলেম সবৰে হয় কিন্তু আমি হে ইগনোৰ কৰোতে পিছৰ পিনে হাই বিপিটো বাঢ়ি গৈ থাকে আৰু পিছৰ পিনে কি হয় বিপিটোৰ পৰা হয়তো ষ্ট্ৰোক হোৱাৰ চান্স থাকে নাইবা পেৰালাইজ হোৱাৰ চান্স থাকে ষ্ট্ৰোক হলেও মানুহ ঢুকাব পাৰে আৰু পেৰালাইজ হোৱাৰ পাছতো মানুহ এজন ঢুকাব পাৰে সো হেইকাৰণে ইয়াক সাইলেন্ট কিলাৰ বুলি কোৱা যায় সিম্পটমছবোৰলৈ আহো প্ৰথম সিম্পটমছটো হল কি হেডেক মূৰৰ বিষ যদি কন্টিনিউ আপোনাৰ মূৰৰ বিষ থাকে ধৰক কালিও মূৰৰ বিষ আছিল দুদিন দিনৰ মূৰত আকৌ মূৰৰ বিষ আছে সো কি হয় কিছুমানে পেইন কিলাৰ খাই পিনে মূৰৰ বিষটো থামাই থৈ দিয়ে সো পেইন কিলাৰ ইজ নট এ সলিউশন ফাৰ্স্ট কথা হল কি পেইন কিলাৰৰ বহুত সাইড এফেক্টস থাকে লিভাৰ ড্যামেজ কৰাৰ চান্স থাকে কিডনি ড্যামেজ কৰাৰ চান্স থাকে পাথৰো হ'ব পাৰে সো পেইন কিলাৰটো এভয়েড কৰক দেন যদি এনেকুৱা আপোনাৰ কন্টিনিউ মূৰৰ বিষ থাকে তেতিয়া হলে আপুনি ডক্টৰৰ ওচৰত গৈ পিনে চেক কৰাটো মানে উচিত যে আপুনি চেক কৰি চাওক যে আপোনাৰ হাই বিপি নাইটো মূৰৰ বিষ বেলেগ ৰিজনতো হ'ব পাৰে কিন্তু এলাৰ্ট হোৱাটো আপোনাৰ ফাৰ্স্ট ৰেসপন্সিবিলিটি আপুনি গৈ পিনে চেক কৰক যে আপোনাৰ প্ৰেছাৰটো কিমান আছে স্টাৰ্টিংত কিছুমান সিম্পটমছবোৰ গম পোৱা নাযায় আৰু হাই বিপিটো এনেকুৱা নহয় যে যোৱাকালি হাই বিপি নাছিল আজি মোৰ হাই বিপি আছে সো গ্ৰেজুৱেলি বাঢ়ি গৈ থাকে বা গ্ৰেজুৱেলি আপোনাৰ সিম্পটমছবোৰ দেখা দিব ধৰে সেই সিম্পটমছবোৰ দেখিলে আপুনি এলাৰ্ট হৈ ল'ব এলাৰ্ট হৈ পিনে আপুনি চেকিং কৰাব যে আপোনাৰ হাই বিপি আছে নেকি সেকেন্ডলি কি হ'ব পাৰে মূৰ ঘূৰণি যেটো ভাৰ্টিগো বুলিও কোৱা হয় সো যদি আপোনাৰ মূৰৰ বিষ আছে লগতে যদি আপোনাৰ মূৰটো বেছি ঘূৰাই থাকে তেতিয়া আপুনি ডক্টৰৰ ওচৰত গৈ পিনে চেক কৰাটো মানে বেটাৰ আপুনি চেক কৰাই লওক যে আপোনাৰ বিপিটো কিমান আছে বহুতৰে কিন্তু নাকেৰেও তেজ যায় যেতিয়া প্ৰেছাৰটো বাঢ়িব ধৰে ব্লিডিং কি হয় আপোনাৰ নোজ ব্লিডিং হোৱা ষ্টাৰ্ট হৈ যায় সো যদি নোজ ব্লিডিং হৈ আছে আপোনাৰ কেইদিন মানৰ পৰা বা আজি যদি আপোনাৰ নোজ ব্লিডিং হৈছে আপুনি ডক্টৰৰ ওচৰত যাওক আপুনি চেক কৰক যে আপোনাৰ হাই বিপি হোৱা নাইটো কিছুমানৰ এনেকুৱা হয় যে পুৱা উঠাৰ লগে লগে চকুৰে ভালকে নেদেখে মানে ধোৱা দেখা পায় বা কিছুমানে কাম কৰিছে হঠাৎ মূৰটো বেয়া লাগিলে বা সন্মুখত একো দেখা নাই বা কিবা অলপ মূৰটো বেয়া লাগাৰ নিচিনা লাগে সব ধোৱা দেখা পোৱা যায় হয়তো চকুৰ প্ৰবলেমো হ'ব পাৰে চকুৰ প্ৰবলেম হলেও তেতিয়া দেখা পোৱাত মানে ভিজনৰ প্ৰবলেম হ'ব পাৰে বাট হাই ব্লাড প্ৰেছাৰৰো এটো এটা সিম্পটম যে ধোৱা দেখা পায় বা হঠাৎ আন্ধাৰ হৈ গ'ল মূৰটো ঘূৰোৱাৰ নিচিনা লাগে যেটো অলৰেডি ক'লো যে মূৰ ঘূৰণিটো থাকে সো এনেকুৱা যদি সিম্পটমছ দেখে আপুনি যদি দেখিছে আপুনি আন্ধাৰ হঠাৎ দেখিছে কাম কৰাৰ মাজতে তেতিয়াও আপুনি এলাৰ্ট হ'ব লাগিব যে আপুনি হাই ব্লাড প্ৰেছাৰ আপোনাৰ হ'ব পাৰে সো তেতিয়াও আপুনি ডক্টৰৰ ওচৰত গৈ পিনে আপোনাৰ প্ৰেছাৰটো চেক কৰাব লাগে তাৰ পিছত আহে নজিয়া বা আনকমফৰ্টেবল ফিল যেটো কৰে বা বমি যেটো ভাব হয় প্ৰেছাৰ বাঢ়িলে মানুহৰ বমি ভাবো হ'ব ধৰে সো যদি তেনেকুৱাও ফিল হৈ আছে তেতিয়াও আপুনি এলাৰ্ট হ'ব লাগিব যে আপোনাৰ হাই ব্লাড প্ৰেছাৰ হ'ব পাৰে
সো যদি এনেকুৱা হয় যে যিকোনো এটা চিমটমছ আপুনি ফেচ কৰিছে বা আপোনাৰ ফেমিলি মেম্বাৰে ফেচ কৰি আছে নাইবা দুটা তিনিটা চিমটমছ আপুনি বা আপোনাৰ ফেমিলি মেম্বাৰ্ছ যদি ফেচ কৰি আছে তেতিয়াহ'লে আপুনি এলাৰ্ট হ'ব লাগিব যে আপোনাৰ হাই ব্লাড প্ৰেছাৰ হোৱাৰ এটা চান্স আছে সো যেনেকৈ অলৰেডি মই কৈছোঁ যে সদায় এজন ডক্টৰ মানে স্পেচিয়েলিষ্ট এজনৰ ওচৰত গৈ পিনে আপুনি চেক কৰক কনচাল্ট কৰক আপুনি কওক যে আপোনাৰ কি চিমটমছ হৈছে কিয় হৈ আছে কুৱেশ্যন কৰক আৰু প্ৰেছাৰটো চেক কৰক হাই ব্লাড প্ৰেছাৰত আৰু এটা চিমটমছ দেখা গৈছে কি টোপনি নাহে বেছিভাগ পেচেণ্টৰে দেখা গৈছে যেতিয়া প্ৰেছাৰটো বাঢ়ি যায় তেতিয়া ৰাতি টোপনি ভালকৈ নাহে সো এইটো এটা চিমটমছ যিটো আপুনি অবজাৰ্ভ কৰিব লাগে বিপি হাই থকা মানুহ এজনৰ বহুত ভাগৰুৱাও ফিল কৰে ফেটিক ফিল কৰে মানে কাম কৰি গৈ থাকে কিন্তু সেই ভাগৰ এটা ফিল হয় এক্টিভনেছ ফিল নকৰে সো সেইটো এটা চিমটমছ মানে ফেটিকনেছো এটা হাই বিপিৰ চিমটমছ হয় কিছুমান মানুহে কয় যে গাটোত কিবা ইনসেক্ট উঠিছে মানে পৰুৱা উঠিলে বা কিবা যদি গাত যেন চলিহে আছে খুচকাৰি আছে সৰু সৰু পৰুৱা তেনেকুৱা ফিল কৰে সো তেনেকুৱা যদি আপুনি ফিল কৰে তেতিয়াও আপুনি মানে আপুনি চেক কৰাব লাগে যে আপোনাৰ বিপি হাই হৈছে নেকি কেতিয়াবা কিছুমানে মুখত ফিল কৰে যে কিবা খুচকাৰি আছে বা কিছুমানে ডিঙিত ফিল কৰে ক'ব ধৰে যে কিবা ডিঙিত খুচকাৰি আছে নেকি চাচোন কিবা লাগি আছে নেকি সো তেনেকুৱা যদি আপুনি দেখিছে মানে আপোনাৰে হওক বা আপোনাৰ ৰিলেটিভছৰ মাজতে এইবোৰ চিমটমছ যদি দেখিছে তেতিয়া আপুনি এলাৰ্ট কৰাই দিব বা আপুনি নিজে এলাৰ্ট হৈ ল'ব যে এইটো এটা হাই ব্লাড প্ৰেছাৰৰ চিমটমছ হয় হাই ব্লাড প্ৰেছাৰত আৰু এটা চিমটমছ দেখা গৈছে কি হাৰ্টবিটটো ফাষ্ট হৈ যায় এইটো এটা কমন চিমটমছ মানে শ্বৰ্টনেছ মানে উশাহ নিশাহ লোৱাত অলপ প্ৰব্লেম হয় বা উশাহ নিশাহবোৰ ছুটি হ'ব ধৰে হাৰ্টবিট নৰ্মেলি যিমান থাকে তাতকৈ বেছি হ'ব ধৰে হাৰ্টবিটটো বেছি ফাষ্ট হৈ যায় সেইটো এটা চিমটমছ হয় যে হাই বিপি হ'ব পাৰে বা হাই বিপি আছে আৰু এটা চিমটমছ আছে কি পেচাব কৰাৰ টাইমত তাতে ব্লাড যায় বা কিছুমানৰ ইউৰিনটো অলপ ৰঙচুৱা হৈ পৰে সো সেইটো যদি আইদাৰ মানে ব্লাড গৈছে নাইবা যদি অলপ ৰঙচুৱা হৈছে তেতিয়াও আপুনি এলাৰ্ট হ'ব লাগে তেতিয়াও আপুনি এবাৰ নিজৰ প্ৰেছাৰটো চেক কৰাই চাব লাগে কিডনিৰ প্ৰব্লেম হ'লেও তেতিয়া ব্লাড যাব পাৰে বা কিবা বেলেগ প্ৰব্লেম থাকিলেও ব্লাড যাব পাৰে মানে কিছুমানৰ পাথৰো যেতিয়া হয় পাথৰ হ'লেও কিডনিত পাথৰ হ'লেও তেতিয়াও ব্লাড যায় বাট ষ্টিল চেক কৰাবই আগতে প্ৰথমতে ব্লাড প্ৰেছাৰটো চেক কৰাই চাব যে আপোনাৰ হাই বিপি আছে নেকি তাৰপিছত বেলেগ চিমটমছ চাই পিনে ডক্টৰে আপোনাক সাজেষ্ট কৰিব কি টেষ্ট কৰিব লাগে বাট প্ৰথম কথা হ'ল কি আপুনি প্ৰথমতে আপোনাৰ বিপিটো চেক কৰক আটাইবোৰ চিমটমছে চাব গ'লে কিছু মানে দুটা তিনিটা চিমটমছক বাদ দি বহুতকেইটা চিমটমছে মাইনুট হয় একদম চিম্পল যিবোৰ নেগলেক্ট কৰে যেনেকুৱা মূৰৰ বিষ বহুতে পেইন কিলাৰ খাই পিনে ৰখাই থৈ দিয়ে কিছুমানৰ আপোনাৰ টোপনি নাহিলেও স্লিপিং পিলছ খাই পিনে শুই থাকে বা খেংখেঙীয়া যিটো হয় বা আপুনি দেখিব যে কিছুমান মানুহ আপুনি সৰু সৰু কথাতে মানুহজনৰ খং উঠিব ধৰে আগতে ইমান খঙাল নাছিলে কিন্তু লাহে লাহে দেখিব যে মানুহজন সৰু সৰু কথাতে বহুত খং কৰে খেংখেঙীয়া হৈ গৈছে সেইটো এটা চিমটমছ এটা হাই ব্লাড প্ৰেছাৰৰ চিমটমছ হয় সো এইবোৰ চিমটমছবোৰ যদি নেগলেক্ট কৰি গৈ থাকে এটা টাইমত কি হয় প্ৰেছাৰটো মানে বহুত দেৰিকৈ গম পোৱা যায় যে ব্লাড প্ৰেছাৰটো আছে মানে এনেকুৱা নহয় যে আপোনাৰ যোৱাকালি প্ৰেছাৰ নাছিলে আজিৰ পৰাহে আপোনাৰ প্ৰেছাৰ ষ্টাৰ্ট হৈছে একচুৱেলি প্ৰেছাৰটো লাহে লাহে বাঢ়ি গৈ থাকে সো এনেকুৱা যদি চিমটমছ কিছুমান দেখে যিটো অলৰেডি মই ভিডিঅ'টোত ক'লোঁ এনেকুৱা যদি চিমটমছ আপুনি দেখা পায় আপুনি এলাৰ্ট হ'ব লাগে আপুনি আপোনাৰ প্ৰেছাৰটো চেক কৰাব প্লাছ যদি আপোনাৰ ৱেইট বেছি আছে আপুনি আপোনাৰ যদি খোৱা লোৱাত কণ্ট্ৰল নাথাকে ফিজিকেল এক্টিভিটিজ যদি আপোনাৰ কম থাকে ফাষ্ট ফুড কনজাম্পশ্যন আপুনি যদি বেছি কৰে ৰাতি যদি আপোনাৰ লেট নাইট থকা যায় উঠোতে যদি আপোনাৰ দেৰি হয় সো এইবোৰ চিমটমছ যদি আপোনাৰ থাকে তেতিয়াহ'লে আপুনি কিছুমান মেজাৰ্ছ ল'ব লাগিব যাতে আপোনাৰ পিছলৈকে গৈ পিনে প্ৰেছাৰ নহয় মানে হাই বিপি যাতে আপোনাৰ নহয় সো সেইটো ধ্যান ৰাখিব আই হোপ এই ভিডিঅ'টোত আপুনি কিছুমান নতুন কথা শিকিলে যদি আপুনি কিছুমান কথা অলৰেডি জানে তো খুবেই ভাল কথা আপুনি নিজৰ হেল্থৰ কথা আপুনি এৱেৰ আছে আৰু লগতে আপোনাৰ ফেমিলি মেম্বাৰ্ছৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে কিছুমান কথা ইয়াৰ পৰা শিকিব পাৰে আৰু নেক্সট যিটো ভিডিঅ' বনাম তাৰ কাৰণে আপুনি ছাবস্ক্ৰাইব কৰি থৈ দিব বেল আইকন যিটো থাকে তাতে ক্লিক কৰিব ছ' ডেট আপুনি নেক্সট ভিডিঅ' যিটো থাকে আপুনি প্ৰথমতে আপুনি গম পায় আৰু নেক্সট ভিডিঅ'টোত থাকিব কি নৰ্মেলি কি খোৱা বস্তু আমি খালে বা এনেকুৱা কি খোৱা বস্তু আছে যিবোৰ খালে আমি আমাৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ মেডিচিন নোখোৱাকৈ নৰ্মেল কি খোৱা বস্তু আছে যিবোৰ খালে আমি আমাৰ প্ৰেছাৰটো ঠিক কৰি দিব পাৰোঁ বা আমি প্ৰেছাৰটো আমি কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ ছ' নেক্সট ভিডিঅ'টোলৈ ৱেইট কৰক আৰু thank you for watching this video.